নহয় না না কওক বদৰুদ্দিন আজমলক মই বিৰাট ভাল পাওঁ আপুনি কওকচোন কিয় কিয় এতিয়া আপুনিয়ে ক'লে তেওঁ যে মিছন 40 হয় এপিএসসি ইউপিএসসি ডক্টৰ ইঞ্জিনিয়াৰ বনাই আছে বছৰত যদি 40 আজমল সুপাৰ 5 বছৰত কিমান হ'ব আপুনি হিচাপটো দিয়ক হয় কিমান হ'ব তেতিয়াহ'লে এই যে আমাৰ এমএলএ বিলাক আছে ইয়াত যিসকল এমএলএৰ প্ৰতিনিধিত্ব আছে হয় তেওঁলোকক মই প্ৰশ্ন কৰিব খোজো আমাৰ এমএলএ সকলে দুটা কিয় নোৱাৰে বছৰত নাৰাজ মিছা কৈছো এক্ৰছ বঙাইগাঁও ডিষ্ট্ৰিক্টত আপুনি একটা ডিচি দেখুৱাকচোন আইএছ আছে আইপিএছ আছে আইএফ আছে না আপনি এটা ডিএফও দেখুৱাব পাৰিব নে বঙাইগাঁৱত এটা ডিচি আছে না বোলে একটা আইপিএস আছে কি হাউলে গুৰু আছে কওকচোন হয় কোনোবাই জাল মাৰিছে এমএলএ কোনোবাই কাবাৰ ঘৰত তুলনি বিয়া হৈছে মাংস কাটি আছে কোনোবাই 5 বছৰ এমএলএ হৈছে এই শীতল সতী তাতে সেইবোৰ কৰ মানুহ আহি মথাৰত বহাইছে সমস্যা আজি দিনতে মা জীয়াৰী মা বনি ওলাব নোৱাৰা হৈছে কৰ উত্তৰ অঞ্চলৰ মানুহ কোন এমএলএ আনি বহাইছে এইবোৰ হা এইবোৰৰ বিচাৰ লাগে কিছুমানে 5 বছৰ আছিল কি 10 বছৰ আছিল এই এমএলএ সকলৰ দায়িত্ব আছে আজি যদি বদৰুদ্দিনে আজমলে যদি কোচিং সেন্টাৰ বনাই 350 ডক্টৰ বনাব পাৰে আৰে বাবা তুমি ফখৰুদ্দিন সকলে কিয় নোৱাৰা